দাদা আজি বিশ্ব মাতৃভাষা মানে দিৱস এই দিৱসৰ মূল উদ্দেশ্য কি আৰু কেতিয়াৰ পৰা এই মাতৃভাষা দিৱস মানে উদযাপন কৰি হৈছে? আজি 21 ফেব্ৰুৱাৰী তাৰিখ আৰু 21 ফেব্ৰুৱাৰী 2000 চনৰ পৰা ৰাষ্ট্ৰসংঘই তেওঁলোকৰ এটা জাননী দিছিলে যে বিভিন্ন আমাৰ যিমান দেশ আছে তেওঁলোকে 21 ফেব্ৰুৱাৰী তাৰিখটো মাতৃভাষা দিৱস হিচাপে পালন কৰিব লাগে। এই দিৱসটো যদি আমি বুৰঞ্জী বা অতীতলৈ যাওঁ তেনেহ'লে 1952 চনৰ পৰা বাংলাদেশত যেতিয়া ভাষা আন্দোলন হৈছিলে তেতিয়াৰ পৰা ল'ব পাৰি, কাৰণ সেই সময়ত বেলেগ বেলেগ ভাষাৰ ওপৰত বঙালী ভাষা তেওঁলোকে যিটো ব্যৱহাৰ কৰিছিলে তেওঁলোকে তাৰ কাৰণে খুব আন্দোলন কৰিছিলে। আৰু পিছলৈ এতিয়া বৰ্তমানৰ বাংলাদেশ, সেই সময়ত থকা পাকিস্তান, তেতিয়া অৱশ্যে বঙালী ভাষা নাছিলে, কিন্তু সেই তাৰ পৰা আমি সেইটো আমাৰ বুৰঞ্জী হিচাপে ধৰিব পাৰি। তাৰ পৰা আমাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসটো পালন কৰি অহা হৈছে। আৰু ইয়াৰ উদ্দেশ্য যে বিশ্বত এতিয়া বৰ্তমান বিভিন্ন হাজাৰ ভাষাৰ প্ৰচলন হয়। কিছুমান ভাষা খুব শক্তিশালী, কিন্তু কিছুমান ভাষাৰ ধৰক কথা কোৱা মানুহ খুব কম, কাৰণ জনসংখ্যা খুব কম। এতিয়া শক্তিশালী ভাষা বুলি ক'লে আমি ধৰক ইংৰাজী, স্পেনিছ, ফ্ৰেঞ্চ, আমাৰ ক্ষেত্ৰত হিন্দী, এনেকুৱা মেণ্ডাৰিন এনেকুৱা ভাষাবোৰ আছে। কিন্তু অকল যে এনেকুৱা কেইটামান শক্তিশালী ভাষা দি পৃথিৱীখন চলি আছে সেনেকুৱা নহয়। ইয়াত যিহেতু হাজাৰ হাজাৰ বিভিন্ন ভাষা আছে, গতিকে ৰাষ্ট্ৰসংঘই প্ৰত্যেকবোৰ ভাষাক, বিভিন্ন জাতি জনগোষ্ঠী যিবোৰ ভাষা ব্যৱহাৰ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তত, এই ভাষাবোৰৰ সংৰক্ষণৰ বাবে বা যাতে তাৰ প্ৰচলন বন্ধন হয় তাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আৰু এই কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতমেই হৈছে আজি অৰ্থাৎ 21 ফেব্ৰুৱাৰী তাৰিখে যিটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়, সেইটো এটা অন্যতম। ইয়াৰ জৰিয়তে যিবোৰ থলুৱা ভাষা আছে বা স্থানীয় ভাষা আছে এইবোৰৰ সংৰক্ষণ, প্ৰচলন আদিবোৰ যাতে বন্ধ নহয় বা ভাষাটো যাতে মৃত্যু নহয়, তাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। এতিয়া যদি আমি অসমৰ ক্ষেত্ৰত কওঁ, অসমত দাদা এতিয়া মাতৃভাষা যিটো কথা ওলাইছে, অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ, এতিয়া মাতৃভাষা যদি বজাই ৰাখিব লাগে, জীয়াই ৰাখিবৰ কাৰণে এটাই ব্যৱস্থা হ'ল যে মাতৃভাষাৰ স্কুল মানে জীয়াই থাকিব লাগিব। এতিয়া অসমত আমি দেখিবলৈ পাইছোঁ যে অসমত যি মাতৃভাষা স্কুল এছামিছ মিডিয়াম, ইয়াৰ লগতে অসমত চলি থকা বড়ো মিডিয়াম, এটা বিষম এটা মানে সংকট এটা আহিছে। ইয়াৰ মূল কাৰণটো কি বুলি ক'ব আপুনি? ইয়াৰ মূল কাৰণটো হৈছে ইংৰাজীৰ নিচিনা শক্তিশালী ভাষাৰ এটা আক্ৰমণ। আমি কোনো ভাষাক বেয়া বুলিব নোৱাৰোঁ, সকলো ভাষা প্ৰয়োজন, কিন্তু সেই বুলি আমি নিজৰ মাতৃভাষা এৰি যদি বেলেগ মাধ্যমত বা বেলেগ ভাষাৰ অধ্যয়ন কৰোঁ তেনেহ'লে আমি চাকৰিটো পাম, সেইটো ডাঙৰ নহয়, চাকৰি পোৱা যাব বা আমি টকা পইচা উপাৰ্জন কৰিব পাৰিম, কিন্তু নিজৰ জাতি, নিজৰ সংস্কৃতি, নিজৰ সভ্যতা এইটো হয়তো এটা সময়ত আমি বচাই ৰাখিব নোৱাৰিম। আৰু ইয়াৰ কাৰণ হৈছে যিবোৰ আমাৰ অভিভাৱকসকল আছে বা গাৰ্জেনসকল আছে তেওঁলোকে সাধাৰণতে ইংৰাজী মাধ্যমত পঢ়াবলৈ ভাল পায়। কাৰণটো এটাই যে পিছলৈ গৈ কিবা এটা চাকৰি পাব, কিন্তু চাকৰি পোৱাটোৱে জীৱনৰ শেষ নহয়। গতিকে আমি সকলোৱে সচেতন ব্যক্তিসকলে তথা গাৰ্জেন বা অভিভাৱকসকলে জানিব লাগে যে যদি আমি মাতৃভাষাত পঢ়া পাওঁ, কাৰণ আমি সপোন দেখিলে কেতিয়াও ইংৰাজী বা হিন্দীত সপোন নেদেখোঁ। মই যদি অসমীয়া বা মই যদি বড়ো, আমি সদায় নিজৰ মাতৃভাষাতে আমি সেইটো দেখা পাওঁ, কাৰণ কিয় সেইটো আমাৰ গোটেই শৰীৰৰ লগত, আমাৰ গোটেই আমাৰ তেজৰ লগত, শৰীৰৰ লগত জড়িত আছে। গতিকে যদি আমি মাতৃভাষাত অধ্যয়ন কৰিব পাৰোঁ, মই ভাবোঁ যে সকলোৱে উন্নতি কৰিব পাৰিব। কিন্তু গাৰ্জেনৰ অলপমান ধৰকচোন এতিয়া এটা সংকট আহি পৰিছে দাদা, এই যে মাতৃভাষা মানে মিডিয়াম এইটো যদি বচাই ৰাখিব লাগে, এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় দায়িত্ব কি হ'ব? চৰকাৰে একো কৰিব নোৱাৰে, কাৰণ চৰকাৰে এইকাৰণে নোৱাৰিব, কাৰণ চাওক এতিয়া তেওঁলোকে যিখিনি কৰিব লাগে তেওঁলোকে কিছুমান বস্তু কম্পালচৰি কৰিব লাগিব। ধৰক শিক্ষামন্ত্ৰী এনেকুৱা হ'ব লাগিব যে তেওঁ অসমীয়া মিডিয়াম বা বড়ো মিডিয়াম পঢ়াব লাগিব, তেওঁ ল'ৰা ছোৱালী অসমীয়া মিডিয়াম বা বড়ো মিডিয়াম পঢ়িবই লাগিব। সেনেকুৱা কিছুমান যদি ষ্ট্ৰিক্ট অৰ্ডাৰ নাহে, বা আমাৰ যিমানবোৰ চৰকাৰী চাকৰি আছে, এটা ভাল উপায় কৰিব পাৰে চৰকাৰে, যদি আমি সঁচাকৈ ভাষাটো বচাব লাগে, যিমানবোৰ চৰকাৰী চাকৰিয়ালবিলাকে হয়তো অসমীয়া মিডিয়াম বা বড়ো মিডিয়ামত অধ্যয়ন কৰা হ'ব লাগিব, আৰু যদি কৰা নাই পৰৱৰ্তী সময়ত তেওঁলোকে কম্পালচৰি কৰিব লাগিব যে তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে অসমীয়া মিডিয়াম বা বড়ো মিডিয়ামত অধ্যয়ন কৰায়। আৰু লগতে যিমানবোৰ অসমত যিমানবোৰ আমাৰ ধৰক অফিচিয়েল বা কাৰ্যালয় যিবোৰ কাগজ, লেনদেন, চিঠি, সকলোবোৰ আমি আমাৰ স্থানীয় ভাষাত অসমীয়া বা বড়োত কৰিব লাগিব। কাৰণ কিয় ব্যক্তিগত খণ্ডত চাওক, ব্যক্তিগত খণ্ডত আমি কাকো ৰখাব নোৱাৰোঁ, প্ৰাইভেট কোম্পানী ৰখাব নোৱাৰোঁ, কিন্তু চৰকাৰে যদি এবাৰ যদি পদক্ষেপ লয়, বা ধৰক ষ্টেট এছেম্বলি আছে, ধৰক এতিয়া PTCত ধৰক কোকৰাঝাৰ কাউন্সিল আছে, এইবোৰত কি হ'ব লাগে যে চৰকাৰী ভাষা মানে চৰকাৰী ভাষা, আৰু চৰকাৰী ভাষা মানে এই ক্ষেত্ৰত আমাৰ অসমীয়া হ'ব নহয় বড়ো হ'ব। চৰকাৰে এই ক্ষেত্ৰত কঠোৰ হ'ব লাগে, আৰু যিসকলে ধৰক অসমীয়া নাজানে বা বড়ো নাজানে এই ঠাইত য'ত প্ৰয়োজন সাপেক্ষে বা নিজৰ মাতৃভাষা তেওঁলোকক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। এতিয়া দাদা, এতিয়া আমাৰ গাৰ্জেন যিখিনি মানে ল'ৰা ছোৱালী, মা দেউতাক, তেওঁলোকে আমাৰ নিজৰ
মাতৃভাষা মিডিয়ামৰ প্ৰতি এটা বিশ্বাস এটা হেৰাইছে কিন্তু এইটো মিডিয়ামটো লৈ পিনে আজি উন্নত দেশবিলাক চাইনা জাপান লৈ পিনে ফিনলেণ্ড লৈ পিনে মাতৃভাষাৰ যোগেদি তেওঁলোকে বিশ্বত এটা শিক্ষাটো মানে উন্নত কৰিব পাৰিছে ইয়াৰ কাৰণে আমাৰ যি অসমৰ গাৰ্জেন বা আমাৰ যি দেশৰ গাৰ্জেনবিলাকৰ মাতৃভাষাৰ প্ৰতি যি মানে দৃষ্টিভংগী এইটো কেনেকুৱা হোৱা উচিত এইটো চব এইটো এটা সময়লৈ যেতিয়া কৈছোঁ শক্তিশালী ভাষা যেতিয়া আহে এতিয়া আমাৰ কাৰণে শক্তিশালী ভাষা হিন্দী আৰু ইংৰাজী আমি এইটো ক'লে যে আমাৰ কোনো ভাষাৰ প্ৰয়োজন নাই সকলো ভাষাৰ প্ৰয়োজন আছে বিভিন্ন ঠাইত বিভিন্ন কিন্তু মাতৃভাষা হৈছে সদায় উত্তম ভাষা আৰু এই ক্ষেত্ৰত ধৰক গাৰ্জেনসকল চেলফিছ বা আমিও চেলফিছ কিয় আমি নিজৰ স্বাৰ্থত নিজৰ ভৱিষ্যতত চাকৰি বা দৰমহা বা টকা পইচা ইনকামৰ কাৰণেহে আমি নিজৰ মাতৃভাষা এৰি এটা বেলেগ ভাষা শিকিছোঁ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে যদি সকলোৱে সচেতন হয় চৰকাৰী পক্ষ লগত বিভিন্ন যিবোৰ বেচৰকাৰী সংগঠনবোৰ আছে আমাৰ মিডিয়া হওক বিভিন্ন যদি আমি সংগঠনবিলাক সক্ৰিয় হওঁ যেনেকৈ আপুনি কৈছে চাইনাত এতিয়া চাওক মেণ্ডাৰিন চলে ফ্ৰান্সত ফৰাচী ভাষা চলে তো আমিও ভাবোঁ যে আমাৰ ইয়াতে আমি স্থানীয় ভাষাবোৰ বচাব পাৰিম কিন্তু তাৰ কাৰণে চৰকাৰৰ এটা খুব শক্তিশালী নীতিৰ প্ৰয়োজন আৰু লগতে প্ৰত্যেক মানুহ সচেতন হোৱা উচিত যাতে আমি মাতৃভাষাবোৰ সংৰক্ষণ কৰিব পাৰোঁ এতিয়া আপুনি স্পেচিয়েলি আমি অসমত চাব গ'লে অসম সাহিত্য সভা বড়ো সাহিত্য সভা বিভিন্ন আচুকিত ধৰি পিনে বিভিন্ন ছাত্ৰ সংগঠন আছে সামাজিক অনুষ্ঠান আছে এওঁলোকৰ মানে মাতৃভাষা মিডিয়ামটো বচাই ৰখাত কিবা কৰণীয় বা দায়িত্বটো আছে বড়ো সাহিত্য সভা হওক অসম সাহিত্য সভা বা সভা সাহিত্য বিভিন্ন আমাৰ ধৰক যিমান ইণ্ডিজিনিয়াছ কমিউনিটি সকলোৰে আছে তেওঁলোকৰ কৰণীয় আছে তেওঁলোকে ধৰক যিমানবিলাক গৱেষণা কৰিব পাৰে গৱেষণা কৰিছে লগত চৰকাৰে কিন্তু কিছুমান নীতি খুব শক্তিশালী কৰিব লাগিব মই কৈছোঁ যে ধৰক চৰকাৰী বিষয়া বা যিবোৰে চৰকাৰী চাকৰি কৰি আছে এটা যদি নিয়ম কৰি দিয়ে যিসকলে চৰকাৰী চাকৰি বিচাৰে কমেও তেওঁলোকে জীৱনৰ 5 বছৰ বা 6 বছৰ বা ধৰক ফাউণ্ডেশ্যন বা আন্তঃগাঁথনি ইনিচিয়েল প্ৰথমতে যিখিনি সময় পঢ়িছে অসমীয়া মিডিয়ামত পঢ়াটো বাঞ্ছনীয় যদি কৰে তেনেহ'লে ভাবোঁ যে এটা চৰকাৰৰ এটা ভাল পদক্ষেপ হ'ব কাৰণ আমি সকলোকে ৰখাব নোৱাৰোঁ প্ৰত্যেকজন মানুহে সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে কিন্তু এই ক্ষেত্ৰত কিছুমান চাব লাগিব যদি আমি কিছুমান যেনেকৈ স্বাৰ্থত আমি ভাষাটো এৰিছোঁ গভৰ্ণমেণ্ট চৰকাৰে সেনেকুৱা স্বাৰ্থ আনি দিব লাগিব যাতে ভাষাটো সংৰক্ষণ হয় বা মানুহে এইটো কোৱাৰ প্ৰচলন বা ব্যৱহাৰ কৰে দাদা সদশেষত আজি যিহেতু বিশ্ব মাতৃভাষা দিৱস এই পবিত্ৰ মানে দিনত আপুনি অসমৰ চৰকাৰ মানে অসমৰ যিখিনি গাৰ্জেন অভিভাৱক ছাত্ৰ ছাত্ৰী মাতৃভাষা বা মাতৃভাষা স্কুলটো বজাই ৰখাৰ কাৰণে কি কৰা উচিত আপুনি কি আহ্বান জনাব মই এটাই আহ্বান জনাম যে আপোনালোকে যিমান ভাষা শিকিব পাৰে শিকক ভাল কথা ইংৰাজী হওক হিন্দী হওক বা ইভেন বিদেশী ভাষা যদি শিকোঁ আমাৰ কোনো আপত্তি নাই কিন্তু আমি প্ৰথম প্ৰাধান্য দিব লাগিব আমাৰ নিজৰ ভাষাটো আমি নিজৰ ভাষাটো ভালদৰে ক'ব লিখিব আৰু পঢ়িব জানিব লাগিব তাৰপিছত এটা কিয় মইতো ভাবোঁ যে আমি 10টা 20টা ভাষা পঢ়া আমাৰ কাৰণে কোনো লোকচান নাই কেৱল প্ৰয়োজন এইটোৱে যে প্ৰথম প্ৰাধান্য নিজৰ ভাষাটোক দিয়ক তাৰপিছত অন্যান্য ভাষাবিলাকক প্ৰাধান্য দিয়ক ধন্যবাদ